ৰাৱণবধ নাটকখনিৰ যিসকল সহকৰ্মীয়ে ভাও লৈছে তেখেতসকলৰ সকলোকে মংগল কামনা কৰি নিষ্কাম পুকাৰ নিপাতি শ্ৰী ডাইনী দাসৰ 500 টকা উপহার আগবঢ়াইছে আৰু হাতীগাঁৱৰ নিবাসী শ্ৰী বাচ্চা দাসৰে সকলো ভাৱনাৰ 500 টকা উপহার আগবঢ়াইছে। ধন্যবাদ।
ଶରଣେ ଜନସ୍ଥାନେ ଆସେ ପ୍ରଭୁ ଶ୍ରୀରାମଙ୍କ ଘର ଏହି ସ୍ଥାନେ ରହିବା ରୂପ ସରିବ
মই এই তই লথৰ কোনো কৈ নাথাক না মই কিনিলে এইটো আন খালি তুমি ভাল সেইটো বেকা হৈ নাহি এই ভগত সোমা সোমাই জোৰ নাই বোলে সোমা জোৰ কাৰা হৈ গ'ল জোৰ নাইকিয়া হ'ল